হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ভালেই। এতিয়া পিছবেলা হ'ল। মই এতিয়া আমাৰ জাজনী ঘৰলৈ যাওঁ। জাজনী ঘৰত মানে চাহৰ আজি দাৱত আছে। ছোৱালীজনীয়ে কোৱাঞ্চি পাব আজি, তাৰ কাৰণে আজি দুৱাকণ কৰাইছে। আমি তালৈকে যাওঁ, আহকচোন যাওঁ। আহি পাই গ'লোহি। লাইটটো দিয়া নাই। মিকি, অ' মিকি আহ। মিকি নহয়, মিকি আমাৰ মিকি আছে। মিকি হয়, মিকি নহয়, মিকি হয়নে? মিকি কি খাওঁ, কি খাওঁ? কি লাগে? কোনাখন ধৰিব লাগিছে। এতিয়া আজি কনচৰি পাব। কিবা ক'ব নি বাইদেউ? ন' কমেণ্ট। ডাঙৰ বুঢ়ীজনী কেইটা আহিছে? দোৱা হৈ গ'ল। আমি এতিয়া এনেই বহি আছোঁ ইয়াত, চাহ তাহ খালোঁ আৰু এজনী আমাৰ টিকলি বহি আছে লুকাই পিনে। তাৰপৰা আহিলোঁ, আহি মুখ হাত ধুলোঁ। এতিয়া কামত লাগি আছোঁ। এইফালে ভাত বনাইছোঁ। আহকচোন কৰি থাকোঁ লাহে লাহে। সেইখিনি মই নেদেখালোঁ আৰু এতিয়া বাকীখিনি অলপ কি কৰিছোঁ চাই থাকোঁ, আহক। সেইকাৰণে খাবলৈ বনাইছোঁ মই কঁঠাল ভাজিলোঁ আৰু মাছ ভাজিলোঁ আৰু এইফালে মচুৰ দাইলৰ দালি। সেয়াই আজি ৰাতিৰ থালি। কৰি ল'লোঁ। এয়া খাবলৈ লৈছোঁ পৰা আমলখি। আপোনালোকৰ তাত কি বুলি কয়? আমাৰ ইয়াততো পৰা আমলখি বুলি কয় এইটো। যোৱা সপ্তাহ দেওবাৰে আনিছিলোঁ, এতিয়ালৈকে খাবলৈ সময়ে পোৱা নাই। এয়া লৈছোঁ খাবলৈ আৰু বেজাৰ টেঙা মজা। লওক বহুত টেঙা। কবিতা লৈ খাবলৈ বহুত টেষ্টি। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম। ধন্যবাদ।